আপোনালোকৰ পৰা দিহা পৰামৰ্শ আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ আৰু আমিও প্ৰতিশ্ৰুতিবদ্ধ যে এই 9টা বৰ্ষ থিয়েটাৰ সূৰ্যই যেনেদৰে ৰাইজৰ মাজত মৰম বুটলিবলৈ সক্ষম হৈছিল এইবাৰো যাতে আমি এই সূৰ্য পৰিয়ালে সেই পূৰ্বৰ ঐতিহ্য গৰিমা অটুট ৰাখিব পাৰোঁ তাৰ কাৰণে আশীৰ্বাদ প্ৰদান কৰিবৰ কাৰণে আহ্বান জনালোঁ। অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ মই আছো জীৱনে মৰণে হয়নে সপোনে এই দেশৰ আহ্বান মই শুনিছো শত্ৰু মিত্ৰ সকলোকে চিনিছো সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছো শান্তিৰ চৰাই জুৰিক আজৰি ভৰাই আমাৰ ফনাইপুৰীয়া সাংস্কৃতিক গোষ্ঠীৰ আমন্ত্ৰণত জাজৰিৰ বেলতললৈ আমন্ত্ৰণ কৰি অনা থিয়েটাৰ সূৰ্যৰ প্ৰেক্ষাগৃহত শৃংখলাবদ্ধভাৱে উপবিষ্ট শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ যোৱা দুদিনিশা আপোনালোকে আমাৰ থিয়েটাৰ সূৰ্য পৰিয়ালক যেনেদৰে মৰম চেনেহ উৎসাহ জনালে তাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আহ্বায়ক সমিতিৰ আমন্ত্ৰণ মৰ্মে মই অকণমান এটা কবিতা পাঠ কৰিবলৈ আগবাঢ়িছোঁ উজ্জ্বল পাউগামদেৱ আৰু তপন দাসৰ কবিতাৰ কিছু অংশ তুমি জানো নাজানা
তুমি মোৰ প্ৰেমিকা চৰাই মোৰ হৃদয়ৰ চুবুৰীতে তুমি বাঁহ সাজিবা খেল গোটা গোটাই তুমি ধুনীয়া হোৱা বাবে মই তোমাক ভাল পাওঁনে মই ভাল পাওঁ বাবে তুমি ধুনীয়া মই নাজানো মই সেইটোও নাজানো তোমাৰ বাবে মোৰ জন্মনে মোৰ বাবে তোমাৰ জন্ম তুমি জানো নাজানা তুমি মোৰ প্ৰেমিকা চৰাই